এডাল গছ আৰু এটা মূৰ্তি। এডাল গছত এটা জগন্নাথৰ মূৰ্তি ফুটি উঠিছে আৰু আমাৰ গাঁৱত একেবাৰে হৈচৈ লাগিছে আৰু একেবাৰে উৎকণ্ঠাৰ সৃষ্টি হৈছে। আৰু সেই বস্তুটো মই আজি আপোনালোকক দেখাবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। সঁচাকৈ মানে এডাল গছত এটা জগন্নাথৰ মূৰ্তি ফুটি উঠিছে। মানে তাত বৈজ্ঞানিক কিমান কি দৃষ্টিভংগী আছে বা আধ্যাত্মিক কি আমি সেইটো নাজানো বা সেইটো বিশ্লেষণ কৰিব নাযাওঁ, কিন্তু যে মূৰ্তিটো যে ফুটি উঠিছে মানে দেখাত জগন্নাথৰ মূৰ্তিৰ দৰে, সেই বস্তুটোহে দেখাম। ইয়াত অন্ধবিশ্বাস বা বৈজ্ঞানিক দৃষ্টিভংগী লৈ কিনে মই অহা নাই। তো আপোনালোকে বস্তুটো চাই থাকক ভিডিঅ'টো। গছৰ মূৰ্তিটো দেখাম মই আপোনালোকক, যে সঁচাকৈ জগন্নাথৰ মূৰ্তি হয়। আৰু মই বৰ্তমান ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত আছোঁ। আৰু ইয়াৰ পৰা মই পোনে পোনে এইখন অৰণ্যৰ মাজলৈ সোমাই যাম। আৰু ইয়াতে এই অৰণ্যৰ মাজত এডাল বিশাল গছ আছে, বিৰাট ডাঙৰ গছ। আৰু সেই গছডালতে এটা জগন্নাথৰ মূৰ্তি ফুটি উঠিছে। তো আপোনালোকক মই ইয়াত বেছি কথা কৈ নাথাকোঁ, তালৈকে লৈ যাওঁ। আৰু মই যে যাম মানে পৰিৱেশটো যিখিনি ঠাইলৈ যাম বৰ এটা বেলেগ ঠাই। ৰাস্তা নাই, জংঘলৰ মাজে মাজে যাব লাগিব। নানান ধৰণৰ জীৱ জন্তু ইয়াতে আছে। শহাপহু, তাৰে পিছত আপোনাৰ কেটেলা পহু আছে, জহামল্লা আছে, জেনাৰ আছে, নানান ধৰণৰ নেউল আছে, সাপ আছে, কেৰ্কেটুৱা আছে, বান্দৰৰ কথাটো ক'বই নালাগে। মানে বহুত কিবা কিবি আছে ইয়াতে। তো মই ইয়াৰ মাজেৰে যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এটা বেলেগ পৰিৱেশৰ মাজেৰে মই আজি আপোনালোকক লৈ যাম। জংঘল এইফালেদি মানুহে পটককৈ আহিব নোৱাৰে মানে জংঘল বহুত কিবা কিবি থাকে যে মই ৰাস্তা বিচাৰি পোৱা নাই। এনেকৈ ৰাস্তাতে যাব লাগিব। ভিডিঅ'টো চাই থাকক। গৰু বিচাৰি আহোঁতে এই গছৰ ফুটি উঠা জগন্নাথৰ মূৰ্তিটো দেখা পাইছে। এনেকৈ ইয়াতে ভুলুকাবিলাক পৰি আছে, ধুনীয়া মানুহ নাই। মানে এখন বিশাল অৰণ্য, ইয়াতে সাপ চাপো আছে। ইয়াত একেবাৰে নিৰ্জন পৰিৱেশ। ইয়াত চৰাই তৰাই একো মাত নাই, নিজে চৰাই
আৰু মই কৈ থকা সেই বিশেষ গছডালেই হৈছে এই গছডাল, যিডাল গছত প্ৰভু শ্ৰী শ্ৰী জগন্নাথৰ দৰেই এটা ৰূপ ইয়াতে ফুটি উঠিছে। এইটো আজি শুকান হৈ আছে। ইয়াত কেইদিনমান আগতে বৰষুণ দি আছিলে আৰু বৰষুণত একেবাৰে ধুনীয়াকৈ ফুটি উঠিছিলে প্ৰভু শ্ৰী শ্ৰী জগন্নাথৰ সেই মূৰ্তিটোৰ দৰেই। তো এজন মানুহে এই মানে গৰু বিচাৰি আহিছিলে ইয়াতে, আহি এই বস্তুটো এনেকৈ দেখা পাইছিলে আৰু ইকানে সিকানে গৈ কথাটো প্ৰচাৰ হ'ল আৰু এতিয়া লাহে লাহে মানুহে এই বস্তুটো চাবৰ কাৰণে আহিব ধৰিছে। আৰু এই ভিডিঅ'টোত মই আপোনালোকক সেই বস্তুখিনি দেখালোঁ। তো আপোনালোকক জনালোঁ এনেকুৱা ধৰণৰ যে এটা বস্তু আছে, মানে ভগৱান শ্ৰী শ্ৰী জগন্নাথৰ এটা মূৰ্তি এই গছত যে ফুটি উঠিছে, সেই বস্তুটো মই আপোনালোকক দেখালোঁ। তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। ধন্যবাদ। জয় আই অসম।